কাৰ্বি আংলং জিলাবাসীৰ বাবে উদ্বেগজনক খবৰ এতিয়ালৈকে 6 জনলৈ বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা পশ্চিম কাৰ্বি আংলঙৰ খেৰনি নুবাইবিলক কণ্টেইনমেণ্ট জোনৰ ঘোষণা কাৰ্বি আংলঙত ভয়াবহ অগ্নিকাণ্ড বাসগৃহৰ লগতে কেইবাখনো দোকান ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত দীঘলীয়া লকডাউনত নমাটি পৰিষদ সমষ্টিৰ দুখীয়া ৰাইজৰ কাষত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য অশোক তেৰণ লকডাউনৰ কালছোৱাত খাদ্য সংকটত পৰা দুখীয়া খাটি খোৱা পৰিয়ালৰ লোকক বিনালে খাদ্য সামগ্ৰী নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্জয়তা তেৰণ পি আগবাঢ়িছো প্ৰথমটো খবৰলৈ কাৰ্বি আংলং জিলাবাসীৰ বাবে নিশ্চয়কৈ উদ্বেগজনক খবৰ এতিয়ালৈকে 6 জনলৈ বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা পশ্চিম কাৰ্বি আংলং জিলাত 4 জন ব্যক্তিৰ দেহত কোভিড-19 আক্ৰান্ত হোৱাৰ সমান্তৰালকৈ পূব কাৰ্বি আংলঙত মহামাৰী কোভিড-19ত আক্ৰান্তৰ সংখ্যা হৈছে 2 জন লকডাউনত বহিৰাজ্যত আবদ্ধ হৈ পৰা লাখ লাখ ছাত্ৰ-ছাত্ৰী তথা শ্ৰমিকসকল অসমলৈ ঘূৰি আহিলে কৰোনা সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা অসম চৰকাৰে কৰিছিল আৰু সেই অনুমান সঁচা প্ৰমাণিত হৈছে ৰাজ্যত ক্ৰমে 4 অধিক হৈছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা ৰাজ্যৰ সমগ্ৰ জিলাৰ লগতে পাহাৰীয়া জিলা পূব কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাতো এই ক্ষেত্ৰত পিছ পৰি যোৱা নাই 3খন পাহাৰীয়া জিলাৰ পৰা মহামাৰী কোভিড-19ত আক্ৰান্ত আটাইকেইজন বহিৰাজ্যৰ পৰা ৰেল যোগে আহিছিল কোৱাৰেণ্টিনত থকা অৱস্থাত সংক্ৰমণ হোৱা বাবে অন্যান্য স্থানলৈ অৰ্থাৎ সামাজিক সংক্ৰমণৰ আশংকা নাই যদিও একাংশ লোক প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ চকুত ধুলি দি কোৱাৰেণ্টিনৰ পৰা পলাই যোৱা ঘটনাক লৈ অধিক সংক্ৰমণৰ আশংকা নৈ কৰিব নোৱাৰি পূব কাৰ্বি আংলং ডিফুৰ কোৱাৰেণ্টিনৰ পৰা প্ৰেম তামাং নামৰ যুৱক কোভিড-19ত আক্ৰান্ত হোৱাৰ পিছত বুকাজান কোৱাৰেণ্টিন কেন্দ্ৰত থকা অৱস্থাত মহেন্দ্ৰ হেমৰণ নামৰ 29 বছৰীয়া যুৱকৰ দেহত পোৱা গৈছে কোভিড-19ৰ অৱস্থিতি হেমৰণৰ সৈতে অন্য 28 জন ব্যক্তি চেন্নাইৰ পৰা ৰেল যোগে আহি 18 মেত ডিমাপুৰত নামিছিল বুকাজান আৰক্ষী প্ৰশাসনে বাছ যোগে এওঁলোকক আটাইকে আনি বুকাজান কোৱাৰেণ্টিন কেন্দ্ৰত থাকিব দিয়া হৈছিল উল্লেখযোগ্য যে মহামাৰী কোভিড-19ত মহেন্দ্ৰ হেমৰণ আক্ৰান্তৰ খবৰে সমগ্ৰ বুকাজানবাসীক এক প্ৰকাৰ আতংকিত কৰি তুলিছে ইতিমধ্যে আক্ৰান্ত মহেন্দ্ৰক গোলাঘাট হস্পিটেললৈ চিকিৎসাৰ বাবে নিয়া হৈছে আনহাতে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনি থানাৰ অন্তৰ্গত নুবাইবিল গাঁৱৰ পৰা কোভিড-19ত আক্ৰান্ত মুনা চৌহানক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ পিছতেই জিলা প্ৰশাসনে গাঁওকেইখনক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰি ইতিমধ্যে ডংকামুকাম ৰাজহ চক্ৰ বিষয়াক স্থিৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে গাঁওখনলৈ বিনা অনুমতিত অকাৰণে প্ৰৱেশ কৰিলে সেই ব্যক্তিক ভাৰত চৰকাৰৰ গাইডলাইনৰ মতে যিকোনো শাস্তিমূলক ব্যৱস্থা লোৱা হ'ব বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ পাহাৰীয়া জিলা কাৰ্বি আংলঙত সংঘটিত হৈছে এক ভয়াবহ অগ্নিকাণ্ড বকলিয়াঘাট আৰক্ষী থানাৰ অন্তৰ্গত ৰজাপথাৰ তিনিআলিৰ হাবে ইংটি গাঁৱত দেওবাৰে সন্ধিয়া প্ৰায় 7:30 বজাত এটা পৰিয়ালৰ আৱাসগৃহৰ লগতে দোকান ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৰজাপথাৰ তিনিআলি হাবে ইংটি গাঁৱত ভয়াবহ অগ্নিকাণ্ডৰ ফলত প্ৰয়াত জগন্নাথ বণিকৰ আৱাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয় লগতে ভয়ংকৰ জুইত জাহ যায় কেইবাটাও দোকান জুইৰ লেলিহান শিখাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে পত্নীসহ 3জনীয়া পৰিয়ালৰ সুদীৰ্ঘ দিন ধৰি ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ থকা জগন্নাথ বণিকৰ মাত্ৰ 6 দিন পূৰ্বে মৃত্যু হৈছিল এনে অৱস্থাত পৰিয়ালটোৰ সমগ্ৰ সা সম্পত্তি জুইত জাহ যোৱাৰ ফলত উৱাদি হেৰুৱাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে ঘটনাৰ খবৰ পাই আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় যদিও বচাব পৰা নগল ঘৰুৱা সা সামগ্ৰী অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ এতিয়ালৈকেও পোহৰলৈ অহা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বকলিয়াঘাটৰ পৰা ৰাজু কাঠাৰৰ ৰিপৰ্ট কাট নিউজ বিশ্বত্ৰা কৰোনা মহামাৰী ৰোধৰ বাবে দিয়া দীঘলীয়া লকডাউনৰ কালছোৱাত দেশ তথা ৰাজ্যৰ খাটি খোৱা শ্ৰমিক মজদুৰৰ জীৱন খাদ্য সংকটত চৌদিশে হাহাকাৰ পৰিস্থিতি নিজ গৃহত বন্দী থকাৰ লগতে কতো কাম বিচাৰিও কাম নোপোৱাত অভাৱনীয়ভাৱে খাদ্য সংকটত পৰা এইসকল খাটি খোৱা দুৰ্গতৰ কাষত থিয় দিলে প্ৰাক্তন কাৰ্যবাহী সদস্য তথা কংগ্ৰেছৰ নেতা অশোক তেৰণে 251টা দুখীয়া পৰিয়ালৰ মাজত বিতৰণ কৰিলে খাদ্য সামগ্ৰী
সংকটকালত নিজা সমষ্টি অঞ্চল নমাটিৰ কুলাইক্ৰ গাঁও লংটেৰাং গাঁও সাৰ্থি কিলিং গাঁও হাম্বং ইংহি গাঁও জংহাৰ টেৰাং গাঁও কুণ্ডলী ৰংহাং গাঁও আৰু খিমন্ত ৰংহাং গাঁৱৰ ৰাইজৰ কাষত উপস্থিত হল প্ৰাক্তন কাৰ্যবাহী সদস্য তথা নমাটি পৰিষদ সমষ্টিৰ প্ৰাক্তন জনপ্ৰতিনিধি অশোক তেৰণ lockdown so puthak ke bona joini rong so laten kata so tumpenang an akisung kitora dolo lasi militum asa klaro sekteron ahin ban militum han okreng dia kudu kelak ala tumpan nang parap toy joini militum গাঁওকেইখনৰ 251টা অতি দুখীয়া পৰিয়ালৰ লোকক কংগ্ৰেছৰ নেতাগৰাকীয়ে নিজাববীয়াকৈ চাউল দালি আলু নিমখ আদি নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী বিতৰণ কৰে উল্লেখযোগ্য যে এই খাদ্য সামগ্ৰী বিতৰণ অনুষ্ঠানত জেকসন বে সুকুৰ সিং তেৰাং প্ৰতাপ টিছো বীৰেন তেৰাং প্ৰমুখ্যে মহিলা কংগ্ৰেছৰ সদস্যসকলেও উপস্থিত থাকে ডগমকাৰ পৰা জেমছ মিলিকৰ ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনি থানাৰ অন্তৰ্গত 2 নং নৱাইবিল গাঁও সিল কৰাৰ নিৰ্দেশ জিলা প্ৰশাসনৰ জিলাখনত পুনৰ দুজনকৈ ব্যক্তিৰ দেহত কোভিড-19 পজিটিভ পোৱাৰ পিছতেই এই তৎপৰতা সমান্তৰালকৈ নিৰ্দেশনা জাৰি জিলা প্ৰশাসনৰ পশ্চিম কাৰ্বি আংলঙত পুনৰ দুজনকৈ ব্যক্তিৰ দেহত কোভিড-19 পজিটিভ পোৱা গৈছে ব্যক্তি দুজন হল জিলাখনৰ ডংকামুকাম আৰক্ষী চকীৰ অধীনস্থ তুমপ্ৰেঙৰ মোহন বাহাদুৰ ছেত্ৰী বয়স 19 আৰু আনজন হল খেৰনি আৰক্ষী থানাৰ অধীনস্থ নুবাইবিল গাঁৱৰ মুন্না চৌহান বয়স 21 বুলি চৰকাৰী সূত্ৰে প্ৰকাশ কৰা হৈছে সম্প্ৰতি ব্যক্তি দুজনক জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে মোহন বাহাদুৰ ছেত্ৰী বহিৰাজ্যৰ পৰা পুনে আহি তুমপ্ৰেং কোৱাৰেণ্টাইনত আছিল কিন্তু মুন্না চৌহান যোৱা ফেব্ৰুৱাৰী মাহতে বহিৰাজ্যৰ পৰা আহি ঘৰতে আছিল সৰ্দি জ্বৰ আৰু কাহ হোৱাৰ পাছতে ব্যক্তিজনৰ দেহৰ পৰা কোভিড-19 পজিটিভ ধৰা পৰে উল্লেখ্য যে মুন্নাৰ স্পৰ্শৰ প্ৰতি লক্ষ্য ৰাখি উক্ত গাঁওখনক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰাৰ লগতে সিল কৰাৰ নিৰ্দেশ জাৰি কৰিছে জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জোন কেইটা হল নেহেৰু বস্তি দজং নদী 3 নং শংকৰ বস্তি আৰু মাইল বাজাৰ এই বৃহৎ অঞ্চল আজি জিলা প্ৰশাসনে সিল কৰা হৈছে বৈঠালাংছৰ পৰা জাসান ইংহে ৰিপৰ্ট কাট নিউজ সময় হৈছে সমু বাণিজ্যিক বিৰতিৰ Looking for your household essentials? MS Phangcho Stationery, one-stop destination for your household needs. Here you will get table fan, ceiling fan, mixer grinder, rice cooker, groceries, electric items, plastic items, gift items, etc. Moreover, 5% discount on stationery items and 10% discount on table fan, ceiling fan, mixer grinder and many more. Stop pondering, just shop right away. MS Phangcho Stationery, Rongkhelang, Difu, Manja Road, Karbi Anglong. Start here, right anywhere. Eastern Motors, authorized dealer of Royal Enfield, Rongkhelang, near Don Bosco School, Difu 782460 Assam. Easy finance available here. For more information, kindly contact Sales Bokazan 7896169021. For both Difu and Bokazan, you can contact 9957988008 or you can mail isanmotors@gmail.com. Ganj Shopping Mall is a Gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing.
Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ আমৰি পৰিষদ সমষ্টিৰ অতি দৰিদ্ৰ পৰিয়ালৰ কাষত খাদ্য সামগ্ৰী লৈ উপস্থিত আমৰি পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি তথা এমএসি ডি উফিং মাছলাই জনপ্ৰতিনিধি গৰাকীৰ এই কাৰ্যত আমৰিৰ শাখা কেএসএ আমৰি লেম্পছৰ বিষয়ববীয়াসকলে সহযোগ কৰে দীঘলীয়া লকডাউনৰ কালছোৱাত দুখীয়া লোকসকলৰ কাষত থিয় দিলেগৈ এমএসি তথা স্থানীয় জনপ্ৰতিনিধি ডি উফিং মাছলাই সেনানী লেম্পছৰ সৌজন্যত বিতৰণ কৰিলে খাদ্য সামগ্ৰী সংকটকালত এমুঠি অন্নৰ বাবে হাহাকাৰ পৰিস্থিতি সমষ্টিটোৰ দুখীয়া জনগণৰ এনে সময়তে জনপ্ৰতিনিধিগৰাকীয়ে এইসকল দুখীয়া জনগণৰ মাজত চাউল দাইল নিমখ আদি বিতৰণ কৰি কিছু সকাহ দিয়াৰ প্ৰকাশ কৰিলে कर्नाटका केरला के दो ने तुम जंग के दो बोलो दे नोंग के वांग बोलो लो रेलगाड़ी खुलिए लो अल्लाह फ्लाइट ते एरोप्लेन ते खुलिए लो सेना वांग नंगने कुसी थांग नंगी नोंगे वांग नंगने लो के वांग ना तुम आन के लोंग बोम लो नोंगे लावसा बेमार लोंग बोम लो तो दा बंदा मने के कवाना मने के बात लो ए प्रत्येक घंटाए मने लागे मने के बात से की लो लासे नांग इतो कुन लुनय वांग नांगनेलो हादाक दुनय सेफ लं बिदु খাদ্য সামগ্ৰী বিতৰণ অনুষ্ঠানত কেৱল খাদ্য সামগ্ৰীয়ে বিতৰণ কৰা নহয় স্থানীয় জনগণক ক্ৰমে মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰোনা তথা কোভিড-19ৰ পৰা সুৰক্ষিত থাকিবলৈ সঘনাই সাবুনেৰে হাত ধোৱা সামাজিক দূৰত্ব অটুট ৰাখা অতি প্ৰয়োজন নহলে ঘৰৰ পৰা বাহিৰলৈ নোলোৱা আদি বিষয়ৰ ওপৰত পৰামৰ্শ আগবঢ়ায় উল্লেখযোগ্য যে আমৰি লেম্পছৰ সভাপতি আদ্ৰিয়ান মাছলাই সিনানী লেম্পছৰ সভাপতি ময়া সিং তেৰণ সম্পাদক ডেনিয়েল মছৰং প্ৰমুখ্যে কেএসএ আমৰি শাখা তথা কেএসইউৰ নেতা কৰ্মীসকল উপস্থিত থাকে আমৰিৰ পৰা পি ৰাসানের ৰিপোৰ্ট কাট নিউজ ৰাজ্যৰ আন জিলাৰ লগতে কোভিড-19ত সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱাক লৈ তৎপৰতা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ মহামায়া পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্যবাহী সদস্য লুনসিং তেৰণ কাৰ্বি আংলং জিলাৰ ডিফু কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা প্ৰথমে এজন যুৱকৰ দেহত কোভিড-19ৰ অৱস্থিতি ধৰা পৰাৰ পিছতে পশ্চিম কাৰ্বি আংলং জিলাৰ পৰা 4জনকৈ আৰু পুনৰ পূব কাৰ্বি আংলং জিলাৰ বুকাজানৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা কোভিড-19ৰ অৱস্থিতিৰ খবৰ লাভ কৰাৰ লগে লগে সমগ্ৰ জিলাবাসীৰে হৈছে হাহাকাৰ এনে পৰিস্থিতিত নিজ সমষ্টিত জনপ্ৰতিনিধিসকলেও তৎপৰ হৈ পৰিছে মহামাৰী কোভিড-19ৰ বিপক্ষে যুঁজ দিবলৈ মহামায়া পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্যবাহী সদস্য লুনসিং তেৰণে সোমবাৰে নিজ সমষ্টিত উপস্থিত হৈ স্থানীয় নেতা কৰ্মীৰে কৰোনা তথা কোভিড-19ৰে যুঁজ দিবৰ বাবে প্ৰয়োজনীয় আলোচনা বিলোচনাত মিলিত হয় দগমকা বিজেপি মণ্ডল কমিটিৰ কাৰ্যালয়ত অনুষ্ঠিত এই সভাত দুখীয়া লোকসকলে এতিয়াও বিনামূলীয়া চাউল নোপোৱা কোভিড-19ৰ সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে কোভিড-19ৰ বিপক্ষে যুঁজ দিয়াৰ ক্ষেত্ৰত কাৰ্বি স্বায়ত্ত পৰিষদৰ পৰা মুকলি কৰা সিএম ৰিলিফ ফাণ্ডলৈ সমাজৰ বিভিন্ন লোকে সাহায্য আগবঢ়োৱা সন্দৰ্ভত আলোচনা কৰে উল্লেখযোগ্য যে এই অনুষ্ঠানত কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপৰিও দগমকা পৌৰসভাৰ অধ্যক্ষ বীৰেন তেৰণ ভিডিসি অধ্যক্ষ অৰ্চন ৰংপি প্ৰমুখ্যে বহুকেইগৰাকী দলীয় নেতা কৰ্মীসকল উপস্থিত থাকে নিউজ ডেস্ক ৰিপোৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ